Hello friends, good morning. প্ৰথমতে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই মাৰাথন খেলুৱৈসকলৰ বাবে সুখবৰ লৈ আনিছো আৰু এই খেলখন কেতিয়া অনুষ্ঠিত হ'ব, কেনেকৈ হ'ব, সো আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে ফুল ডিটেইলছ দি আছো। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক আৰু যদি আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ডেসক্ৰিপচনত ফুল ডিটেইলছ দিয়া আছে, তাতে গৈ আপোনালোকে নিজেও চেক আউট কৰি ল'ব পাৰিব। সো হেল্ল' ফ্ৰেণ্ডছ, কাজিৰঙা আল্ট্ৰা ৰাউণ্ড 28 তাৰিখ 1 মাহ 2023 এই খেলখন অনুষ্ঠিত হ'ব কাজিৰঙাত আৰু ৰাউণ্ড কেটেগৰী আপোনালোকৰ কেটেগৰী দিয়া থাকিব আৰু 52 কিলোমিটাৰ, 26 কিলোমিটাৰ, 14 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ থাকিব আৰু ল'ৰা ছোৱালী দুটা কেণ্ডিডেট ইয়াতে খেলিব পাৰিব। সো আৰু মই প্ৰাইজসমূহ আপোনালোকক দেখাই দিছোঁ। কে টেক ৱাচ, কেছ প্ৰাইজ, মানি, ড্ৰাই ফিট, টি চাৰ্ট, আপোনালোকৰ টি চাৰ্ট থাকিব, ফিনিচাৰ মেডেল যেহেতু আৰু টাইম থাকিব, টাইম দিয়া থাকিব, যেহেতু টাইমৰ আগত সোমাব পাৰে তো ফিনিচাৰ মেডেল থাকিব আৰু টাইমৰ চাৰ্টিফিকেট থাকিব, মেডিকেশ্যন স্পৰ্ট আৰু পোষ্ট ৰাউণ্ড নিউট্ৰিশ্যন আপোনালোকে এইবিলাক চব দিয়া আছে। 52 কিলোমিটাৰ তো প্ৰাইচ মই কৰিছোঁ। ফাৰ্ষ্ট প্ৰাইজ আছে 15,000 আৰু ছোৱালীৰ আছে 15,000 একেই আৰু সেকেন্ড প্ৰাইজ আছে 9,000, ছোৱালীৰো একেই 9,000 আৰু থাৰ্ড প্ৰাইজ আছে 7,000 আৰু ছোৱালীৰো 7,000 আৰু 26 কিলোমিটাৰ আছে ফাৰ্ষ্ট প্ৰাইজ 12,000 আৰু ছোৱালীৰ আছে 12,000, সেকেন্ড প্ৰাইজ আছে 8,000, ছোৱালীৰো 8,000 আৰু থাৰ্ড প্ৰাইজ হৈছে 5,000, ছোৱালীৰো 5,000 আৰু 14 কিলোমিটাৰ আছে ফাৰ্ষ্ট প্ৰাইজ 10,000 আৰু ছোৱালীৰো 10,000 আৰু সেকেন্ড প্ৰাইজ আছে 6,000, ছোৱালীৰো 6,000 আৰু থাৰ্ডটো আছে 3,000, ছোৱালীৰো 3,000 আৰু 5 কিলোমিটাৰটো আপোনাৰ কেটেগৰী কোনো নাথাকিব আৰু ওপেন হ'ব তো আৰু প্ৰাইচ মই ইয়াতে ডিসকাস কৰা নাই। আপোনালোকক ৰেজিষ্টাৰটো কেনেকৈ অনলাইন কৰিব নিজৰ মোবাইলত মই আপোনালোকক দেখাই দিছোঁ। তো নিজৰ মোবাইল আপোনালোকক এই ভিডিঅ'টো চাই কিনে নিজে কৰিব পাৰিব। তো ধুনীয়াকৈ মই ইয়াতে লিখি দিম চব কাজিৰঙা আপকামিং মাৰাথন 2023 তো ফাইনিছ কাজিৰঙা আল্ট্ৰা ৰাউণ্ড 2023 তো ডিটেইলত ক্লিক কৰিব। ক্লিক কৰি কিনে এনেকুৱাকৈ দেখা পাব। তো কাজিৰঙা আল্ট্ৰা ৰাউণ্ড আহি গ'ল 28/01/2000 হ'বলগীয়া খেলাখন অনুষ্ঠিত হ'ব। ইয়াতে চব ডিটেইলছ দিয়া আছে, আপোনালোকে ভালকৈ চাই পঢ়ি শুনি ল'বহি। তো কেনেকুৱা হ'ব খেলটো, কেনেকুৱা ধৰণৰ হ'ব চব মানে ইয়াতে ডিটেইলছ দিয়া আছে। মই পঢ়ি নেদেখাওঁ বাৰু, পঢ়ি দেখালে বহুত দীঘলীয়া হ'ব ভিডিঅ'টো। তো মই মেইনখিনি আপোনালোকক মই দেখাই দিম। আৰু এইফালে তলত আপোনালোকৰ বুক নাও বুলি ওলাব। তো বুক নাও বুলি ওলাই এনেকুৱাকৈ আপোনালোকৰ এপ্লাই ডিছকাউণ্ট কোড, তাতে আপোনালোকৰ 10% ডিছকাউণ্ট হৈছে চবতো। 52 কিলোমিটাৰ হৈছে আপোনাৰ ডিছকাউণ্টত 2,400 টকা আৰু 26 কিলোমিটাৰ হৈছে আপোনাৰ 1,800 টকা আৰু এইফালে 26 কিলোমিটাৰ আল্ট্ৰা ৱালকথন ৰাউণ্ডত হৈছে আপোনাৰ 1,800 টকা আৰু 14 কিলোমিটাৰত হৈছে আপোনাৰ 900 টকা আৰু 5 কিলোমিটাৰত হৈছে 600 টকা। তো আপোনালোকে যোনটা তাতে খেলিব বিচাৰে তো তাতে ভালকৈ ক্লিক কৰি প্লাছ এডত ক্লিক কৰি ধুনীয়াকৈ আপোনালোকৰ ৰেজিষ্টাৰ কৰিব। মই দেখাই দিছোঁ। চ' মই 14 কিলোমিটাৰ তাত ক'ত দেখাইছোঁ আপোনালোকক। তাৰপিছত প্ৰকেট ওলাব ৰাইট চাইডে। চ' আপোনাৰ নেম লিখাব, ফুল নেম। তো আপোনাৰ ধুনীয়াকৈ নামটো ইয়াতে লিখি দিব, ইমেইল আইডিটো লিখি দিব, মোৰ ইমেইল আইডিটো আৰু কণ্টেক্ট নাম্বাৰটো লিখি দিব। মই কণ্টেক্ট নাম্বাৰটো লিখিছোঁ আৰু হোৱাটছআপ নাম্বাৰটো দি দিব। যোনটো নম্বৰৰ হোৱাটছআপ আছে আপোনাৰ তাতে ধুনীয়াকৈ দি দিব আৰু এটা গ্ৰুপ খোলা হয়, চ' হোৱাটছআপ নাম্বাৰটো দি দিব ভালকৈ। আৰু যোনে ল'ৰা হয় ছোৱালী হয় তো ল'ৰাবিলাকে মেইল দিব আৰু ডেট অফ বাৰ্থ আপোনালোকৰ তাত দিব। মোৰ ডেট অফ বাৰ্থটো ভৰাই দিছোঁ ধুনীয়াকৈ আৰু টি চাৰ্জ আপোনালোকৰ কিমান চাইজ খাই আপোনালোকে হাতে ধুনীয়াকৈ দি দিব। চ' মোৰ এম চাইজ খাই মই এম চাইজ দিছিলোঁ। ব্লাড গ্ৰুপ আপোনাৰ যদি O+ তো আপোনাৰ যদি একো নাই প্ৰব্লেম তো তেতিয়াহ'লে O+ দি দিব।
এড্ৰেছটো দি দিব আপোনালোকৰ তো মই এড্ৰেছটো দি দিছোঁ মোৰ গাঁৱটো তো ধুনীয়াকৈ আপোনালোকে ইয়াতে ফাইল কৰি চাই চিন্তি ফৰ্ম ফিল আপ কৰিবই তো পিন কোডটা নিজৰ পিন কোডটা কৈ দিব আৰু ইমাৰ্জেঞ্চি নাম্বাৰটো দিবা ঘৰত যিকোনো মা দেউতাৰ হওক তাৰে এটা নাম্বাৰ ইমাৰ্জেঞ্চি নাম্বাৰ দি দিব তো মই ইমাৰ্জেঞ্চি নাম্বাৰ দি দিলোঁ ইয়াতে দি দিব দুটা হৈছে ইমাৰ্জেঞ্চিৰ ভেকেঞ্চি ডিটেইলছ তো আপোনালোকে ফুল ভেকেঞ্চি যেতিয়া 3টা ভেকচিন দিছে আৰু ফাৰ্ষ্ট ড'জ যোনে তিনিটা ভেকচিন দিছে তো তেতিয়া ফুল ভেকেন্টেড বুলি কিনে এইটোত দিব তাৰপিছতে আপোনালোকে কি লিখিব তাৰপিছতে আপোনালোকৰ সেভ আহিব সেভ কৰাৰ পিছত আপোনাৰ তাতে যোনে 3 কিলোমিটাৰ ৰানিং কৰিব যোন ফিজ আছে তো সেইখিনি পইচা ধুনীয়াকৈ দি দিবে তো ভাল করে নিজে চাই চিন্তি কৰিব আৰু আপোনালোকে নিজৰ মোবাইলত অনলাইন কৰিব পাৰিব বা কম্পিউটাৰ দোকানত যাই তাতে অনলাইন কৰিব পাৰিব জলদি এতিয়া অনলাইন কৰি ল'ব অনলাইন হৈ আছে ডিসকাউন্ট দি দিছে 10% সো সবতে ডিসকাউন্ট দি আছে আপোনালোকে জলদি কৰক যেহেতু টাইম নাই আৰু 1 মাহ আছে তো আপোনালোকৰ ডিসকাউন্টটো নিজে অফ হৈ যাব তো তাতে কোনো টাইম দিয়া নাই তাৰিখ থৈ দিয়া নাই তো আপোনালোকে জলদি কৰি লওক সো ফ্ৰেন্ডস ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু এই মাথান খেলৰ যোগেদি আপোনালোকক নতুন ইনফৰমেশন দিবলৈ চেষ্টা কৰি থাকিম জয় হিন্দ